আপুনি এবাৰ পাতি ল'বচোন বিশালৰ লগত কথাটো। মইতো সেইদিনাই ক'লোচোন তাৰ লগত পাতি লওকচোন এবাৰ। মানে তাক মনত পাতিব দিগদাৰ নহয়। ফোনত নহয়, ঘৰত পাতিব, মাতিব আকৌ কালি অলৰেডি মই তাৰ ঘৰলৈ গৈছিলোঁ। মানে সেইটো বুলিয়ে যোৱা নাই আৰু মোৰ নিজৰ ঘৰ চাবলৈ গ'লো। বোলে আমাৰ ঘৰৰ পৰা বোলে অকণমান পাক এটা মাৰি আহিম। বহুত দিন ঘৰলৈ যোৱা নাই বোলো আৰু তাকো বোলো লগ কৰিম। তাকেতো এই কথা পটককে ডাইৰেক্টলি কৈ দিব নোৱাৰো ন। মই খালি ভাবিছোঁ যে কম যদি তোক যদি প্ৰেচিডেণ্টে সেইটো নিদিয়ে তেতিয়াহ'লে বোলো আমাৰ বোলে সেই মইতো প্ৰেচিডেণ্ট নকৰোঁ, ইমান মই ঘূৰি ফুৰিব নোৱাৰিম। তেতিয়া বোলো যদি বোলে নিদিয়ে বোলো তেতিয়া এটা কাম প্ৰেচিডেণ্ট কৰিম বুলি কৈছে। যদি সিফালে নিদিয়ে ইফালে দি সোমাই দিবি, তোৰ নিজৰে হেৰি হ'ব, মোৰনো কি আছে তই হেৰি কৰিবি হয় নে বাৰু? মোৰ লগত কি আছে আৰু কথা কয় 5 বছৰ পিছত আৰু কোনে উঠিব বা কোনে গম পায়? ময়ো গম নাপাওঁ, তইও গম নাপাওঁ হয় নে বাৰু? সেইটোৱে কথা আৰু সেইটো কথালে মই এতিয়া তাক মানে বুজাবলৈ তই মানুহটো তেনেকুৱা ধৰ দিনলৈ সময়টো অলপ লাগিব ন বুজাই কথাটো পাতিবলৈ। এনেই আৰু বোলে বিচাৰ আমুকটো কৈছো বুলি ক'লেতো নহ'ব ন, হ'ব জানো? হয়, আপুনি এতিয়া তেওঁ বাইদেউ শুনিব আপোনাৰ কথা, কিয় নুশুনিব? সেইটো শুনিলেতো ভালেই আছে বাৰু। পাতিলে বুলিয়ে ভাবিছোঁ। নহয় পাতিব মানে মোবাইলটো সেই ফোন আৰু এটা কথা নাই, দেৱব্ৰতক লগ কৰিব গ'লে মানে লগ কৰিব গ'লে মানে বিশালে হওক চাই তই হওক আমিতো মনে মনেহে নিম। এইটো ৰাজহুৱা তাত কেনেকে বিশালক আমি নিব নোৱাৰো নহয়। তো অপেন কথা নহয় নহয়। দেখাব নোৱাৰো চবক। ধৰ ইফালে নহ'লে মই ইফালে ধৰ মই হেৰি কৰিম বা হয় নাই? কথাটো আমি মনে মনে কৰিব লাগিব। একেবাৰে শেষৰ দিনা যোনদিনা কথাটো বুজাই যে সিহঁতি ধৰ এইটো ধৰ বোলে আমুকলৈ গুচি গ'ল, আমুকৰ ফালৰ পৰা সিহঁতি বোলে প্ৰেচিডেণ্ট হৈছে বুলি। নহয় সেই বস্তুটোৱে তহঁতি যেতিয়া তহঁতৰ ডিছকাছ কৰি লওক, ডিছকাছত তহঁতি ফেচ টু ফেচ সুধিবি যে এইকেইটা বস্তু আমাক দিবি নাই। যদি সিহঁতি নিদো কয় কিবা কয় তহঁতি তেতিয়া আমাক পিছত জনাই দিবি। তেতিয়া ডাইৰেক্ট মানে সেইটো আমি সেইটো দুদিনৰ আগত হ'ব লাগিব, দুদিনমানৰ আগত হ'ব লাগিব কথাটো। সেইদিনাখন সেই মুহূৰ্তত ঠগ খাই যাবি আৰু গম পালি নাই? তাত যদি কৰিম তাত কি ডিচিশ্যন হ'ব যদি তাত হ'ব বুলি যদি কয় নহয় ঠগ খাই যাবি সেইদিনাখন। তাৰ এদিনৰ আগতে কৰিব লাগিব। এনেকৈ পেটৰ কথাটো তহঁতি ল'বি আকৌ দুইটাই তোক নো কি বা হেৰিটো দিব আৰু বা বিশালক কি দিব। বিশালৰ পৰা মই হেৰি কৰিম ব্লকত তোৰ শপত গ্ৰহণ হ'ব নে ক'ৰ্টতে হ'ব নাজানো। সেই মুহূৰ্তত তহঁতি আকৌ ঠগ খাই যাবি। তালৈ যদি তহঁতক ঠেলি দিয়ে যি হ'ব আমাৰ সেইদিনাখনে হ'ব বুলি যদি তাৰ কথাটো ঠেলি দিয়ে সেই দিনটোলৈ সেইদিনাখন তহঁতি ঠগ খাই যাবি। এতিয়া সেই কথা তহঁতি এনেকে কবি যে যিকোনো কৰিব আছে ইয়াতে আমি কথা পাতিলো আপোনালোকক কাক দিব আমি যদি শপত গ্ৰহণ কৰিব যোৱাৰ আগতে তহঁতি ডিচিশ্যনটো লৈ ল'ব লাগিব। ইয়াতে আমি ডিচিশ্যনটো কৰি ল'ম কাক কোনটো প্ৰেচিডেণ্ট আজি ক'ব যে আমাৰ বোলে মেইন বোলে ওপৰৰ মানুহ আহিব সেইদিনাখন ওপৰৰ মানুহে ডিচিশ্যন ল'ব, সেইবিলাক কথা মিছা। সেইবিলাক কথা নহয় কেলে সিহঁতি আগৰ পৰা ইমান দিনৰ পৰা ৱাৰ্ড মেম্বাৰ খেলিলে বা এতিয়া ধৰ হেৰি প্ৰেচিডেণ্টো আছিলে গম পাইতো। সেইকাৰণে মানে অকমান হেৰি কৰি ল'বি কৰি মেলি জনাবি তহঁতৰ নিজৰ হেৰি কাৰণে কৈছো আমাৰনো কি তহঁতি কিবা এটা হ'লে আমিও কিবা এটা থাকিব হয় নাই? তহঁতৰ ফালত আৰু চাব লাগিব আৰু মই মোৰ ফালৰ পৰাতো মই একদম 100% গেৰাণ্টি দিব সিহঁতিটো হাতত নিদিয়ে। আৰু পাৰ্টিত একো নাই নহয়, পাৰ্টিৰ ৰাজনীতি বস্তুটো এনেকুৱা হয় মই তোক চালে নহ'ব তোক মই চালে নহ'ব। নিজৰ বাপটো নিজে চিন্তা কৰিব লাগিব, নিজৰ চকুটো নিজে চিন্তা কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই দেখোন সৰ্বানন্দ লাট মাৰি পেলাই মুখ্যমন্ত্ৰী হৈ গ'ল। ৰাজনীতিত সেইবোৰ চলেই। তই জিকিলি বাৰু বিজেপি কিন্তু এতিয়া তই নিজৰ লাভৰ কথাটো চিন্তা কৰিব লাগিব। তোৰ গাঁওখন থাকিবই, তই ভাইচ প্ৰেচিডেণ্ট হ'লেও তই গাঁওখন চাব লাগিব। আমাৰ মানুহ হ'লেও চাব লাগিব, সিহঁতৰ মানুহ হ'লেও চাব লাগিব। কিন্তু ৰাজনীতিটো সিহঁতৰ লগত তই তোৰ লগত ৰাজনীতি কৰিলে মানে বুদ্ধি লগালে তইও বুদ্ধি লগাব লাগিব। দিম বুলি কৈ যদি সিহঁতি বোলে বেলেগ চাবা যদি আগতে দিম বুলি কোৱাৰ পিছত সেইবোৰ সেইটো কৰিলে নহ'ব দিম বুলি নকয় সিহঁতি ক'ব যে আমাৰ ওপৰে তাক ডিচিশ্যন ল'ব ওপৰে যাক দিব সেইটোৱে হ'ব এনেকে তহঁতক ঠগি দিব। নমস্কাৰ। আজি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকলক তথা নাজিৰা আৰু শিমলুগুৰিৰ সন্মানীয় সংবাদদাতাসকলক আমাৰ যি খুব তীব্ৰতাৰে যে আমি বিস্মিত দিবলগীয়া হৈছে তালৈ আমি আদৰণি জনাইছোঁ। কিয়নো খুব এটা স্পৰ্শকাতৰ বিষয় লৈ আজি আমি আপোনালোকক নিমন্ত্ৰণ জনাইছিলোঁ। কিয়নো বিগত দিনত আমি দেখি আহিছোঁ যে নাজিৰাৰ সন্মানীয় বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ফেচবুক মাধ্যমৰ যোগেদিয়ে হওক বা বিভিন্ন মাধ্যমৰ যোগেদি যি বিগত নিৰ্বাচন হৈ গৈছিলে পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত তেওঁ বিভিন্ন ধৰণৰ গুৰুত্বৰ অভিযোগ প্ৰশাসনকেই হওক বা নিৰ্বাচন আয়োগকে হওক বিভিন্ন ধৰণৰ অজুহাতত
তেওঁ এই ধৰণৰ কিছুমান অভিযোগ আনি আছে আৰু কালিও আমি দেখা পাইছোঁ তেওঁ এই ধৰণৰ ফেচবুকত বিভিন্ন ধৰণৰ অভিযোগ তেওঁ উঠাইছে। গতিকে আমি সন্মানীয় বিধায়কগৰাকীক আমি অনুৰোধ জনাব বিচাৰিছোঁ, আপোনাৰ যদি তেনেকুৱা ধৰণৰ কিছুমান প্ৰমাণ আছে, প্ৰমাণে সৈতে আপোনালোকে নিৰ্বাচন আয়োগৰ ওচৰত আপোনালোকে দাখিল কৰক আৰু দাখিল কৰাৰ পিছত যিটো ব্যৱস্থা আইনৰ প্ৰক্ৰিয়াৰ যোগেদি হ'ব সেইখিনি তাৰ মাজলৈ ঠেলি দিয়ক। এনে অনাহকত আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক দোষাৰোপ কৰি এই ধৰণৰ যাতে কোনো ভিত্তিহীন কথা আপুনি প্ৰচাৰ নকৰে তাৰ বাবে আপোনালোকলৈ বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ।